এয়া 2025 চনৰ ৰঙালী বিহুটি আৰম্ভ হৈছে মানে বহাগ বিহু এয়া বহাগৰ মাহ বহাগ বিহু আজিৰ পৰা আৰম্ভ হৈছে চাওক বিহুত কি কৰা হৈছে গৰু গা ধোৱাৰ পৰা নাঙল লোৱা ইত্যাদি সাত বিহু দেখুৱাই থকা হৈছে আপোনালোকে চাই থাকক ৰঙালী বিহু আৰু এই শ্রেণী বা জীবনগুলো ঠাই থেকে কোনো ঠাই কুটুম্বিক পোৱা বিয়া জীবন বিহুৰ সময়ত পৃথিৱী হলে আমাদের এক পৰম্পৰা এই পৰম্পৰা এয়া জীবনী বা শ্রেণী বিহু সুবিধা নাপাওঁই গতিকে আজি সেই সুবিধাটো লৈ প্ৰতীকী ৰূপতে আমি সাত বিহুটো প্ৰদৰ্শন কৰিছোঁ ইয়াত কোনো বিতৰ্কৰ স্থল আচলতে নাথাকে কোনোবাই যদি আপোনালোকৰ সন্মুখত এই সাত বিহু প্ৰদৰ্শনত বিতৰ্কৰ ৰূপত প্ৰকাশ কৰিব খোজে মই প্ৰদীপ শইকীয়াই আপোনালোকৰ এয়া বহাগৰ বিহুত বিহু চুৰি বিহু নাচ চাওক ধুনীয়াকৈ সুন্দৰভাৱে উদযাপন কৰিছে আমি ধৰিছোঁ গতিকে ইয়াত উপস্থিত থকা আটাইকে এই সমূহীয়া বিহু নাচত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে সন্মানীয় ৰশ্মিৰেখা বৰকাকতি বাইদেউ তেখেতক আমি আহিবলৈ অনুৰোধ জনাইছোঁ লগতে আছে নিৰ্বাচনী বিষয়া পল্লৱী বৰা বাইদেউ তেখেতসকলকো বৰকাকতি বাইদেউ
জীয়ৰী বোৱাৰী আটাইকে এই সমূহীয়া বিহু নাচত অংশগ্ৰহণ কৰিবলৈ ইয়াৰে আমি অনুৰোধ জনাইছোঁ। পুনৰ কৈছোঁ আমাৰ এই বৰ্তমান চেৰা বিহুৰ লগতে সমূহীয়া বিহু নাচ চলি আছে। গতিকে এই অঞ্চলৰ জীয়ৰী বোৱাৰী আটাইকে এই সমূহীয়া বিহু নাচত অংশগ্ৰহণ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি অসমীয়াৰ হেঁপাহৰ বিহু সংকোচ কৰিবলগীয়া নাই, লাজ কৰিবলগীয়া নাই। সকলোৱে বিহু নাচত অংশগ্ৰহণ কৰি প্ৰতিযোগিতাসমূহ খেল বিভাগৰ প্ৰথম প্ৰতিযোগিতা হিচাপে আমি অনুষ্ঠিত কৰিম 60 বছৰৰ ঊৰ্ধ্বৰ পুৰুষ আৰু মহিলাৰ খোজকঢ়া প্ৰতিযোগিতা। গতিকে মই সমূহ 60 ঊৰ্ধ্ব ব্যক্তিসকলক সাজু হৈ থাকিবলৈ অনুৰোধ